গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই শাস্ত্ৰীয় নৃত্যৰ অডিশ্যনৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। বি গ্ৰেড অডিশ্যনৰ বাবে শাস্ত্ৰীয় নৃত্যসমূহ হ'ল সত্ৰীয়া নৃত্য, কথক নৃত্য, ভাৰতনাট্যম, ওডিচি নৃত্য। ইচ্ছুক প্ৰাৰ্থীসকলে প্ৰপত্ৰসমূহ দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটী অথবা আমাৰ এই বিশেষ ভিডিঅ'টো চাই থকাৰ মাজতে আপোনালোকলৈ এক বিশেষ অনুৰোধ। নলেজ এণ্ড এভৰিথিং নামৰ আমাৰ এই ইউটিউব চেনেলটোৰ উপৰিও ফেচবুক মাধ্যমত আৰু গুগল চাৰ্চ ইঞ্জিনত হেল্ল' আছাম 2023 blogspot.com হেল্ল' আছাম নামেৰে এটা নতুন পেজ ক্ৰিয়েট কৰা হৈছে। এই পেজটো সম্পূৰ্ণ ইংলিছ মেগাজিন। ইয়াত আপোনালোকে দেশ বিদেশৰ লগতে অসমৰ বিভিন্ন ধৰণৰ বা বাতৰি লিখিত আকাৰে পঢ়িব পাৰিব। চ' ফ্ৰেণ্ডছ, আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ তলত থকা ডেছক্ৰিপশ্যন বক্সত গৈ হেল্ল' আছাম পেজটো ক্লিক কৰি আপোনালোকে ফ'ল' কৰি থ'ব, যাতে আপোনালোক আনৰ পৰা এডভান্স মোডত থাকিব পাৰে। ৱেবছাইট দূৰদৰ্শন ডেন্স অডিশ্যন 2023 prasarbharati.gov.in পৰা সংগ্ৰহ কৰিব পাৰিব। প্ৰপত্ৰ জমা দিয়াৰ শেষ তাৰিখ অহা 30 জুন।